আপাৰ আসামৰ যি চাহ খেতি যি বাগান সেই ধুনীয়া দৃশ্য দেখাৰ পিছত মই এবাৰ ভাবিলোঁ মই যিহেতু লোৱাৰ আসামত থাকোঁ গতিকে মোৰ এটা মনত প্ৰশ্ন উদয় হ'ল যে লোৱাৰ আসামত এনেধৰণৰ পৰিৱেশ কিয় দেখা নাপায় মানে লোৱাৰ আসামতো আছে চাহ খেতি আছে বা চাহ বাগান আছে কিন্তু আপাৰ আসামৰ তুলনাত অলপ কম তো সেইকাৰণে মই গুগল মামাক সুধিলোঁ যে মামা মানে লোৱাৰ আসামৰ তুলনাত আপাৰ আসামত চাহ খেতি কিয় বেছিকৈ কৰা হয় তেতিয়া গুগল মামাই মোক উত্তৰ দিলে যে চাহ খেতিৰ বাবে 150 পৰা 250 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণৰ প্ৰয়োজন হয় আৰু লগতে ইয়াত মাটিৰ pH মান 4.5 পৰা 5 লৈকে হ'ব লাগে তাৰপিছতে আছে কি উৎসৱ অসমৰ কিছুমান জিলাই একাধিক মানে সন্তুষ্ট কৰে মানে এইখিনি ফিল আপ কৰি দিয়ে যিমানখিনি pH মানৰ দৰকাৰ হয় সেইখিনি আমাৰ আপাৰ আসামৰ মাটিত পোৱা যায় আমি যেতিয়া লোৱাৰ আসামৰ কথা ক'বলৈ যাওঁ যে লোৱাৰ আসামৰ বেছিভাগ মাটিৰ কি হয় pH তুলনাত কম যোনটো আমাৰ চাহ খেতিৰ বাবে দৰকাৰ হয় pH মানৰ সেইটো তুলনাত কম আৰু কম এচিডিক মানে মাটিখিনি কম এচিডিক সেইকাৰণে চাহ খেতিৰ কাৰণে ই কম অনুকূল কিন্তু একে সময়তে শাক পাচলিৰ বাবে কিন্তু লোৱাৰ আসাম ভাল হয় মানে উপযোগী মানে আপাৰ আসামৰ তুলনাত লোৱাৰ আসাম উপযোগী আনহাতে কি হয় আপাৰ আসামে কি কৰিব লাগে শাক পাচলি যিহেতু তাত উৎপাদন কম হয় গতিকে লোৱাৰ আসামৰ ওপৰত আপাৰ আসামে কি কৰিব লাগে নিৰ্ভৰ কৰিবলগীয়া হয় তো যিহেতু আমাৰ লোৱাৰ আসামত কি হয় শাক পাচলি উৎপাদন ভাল হয় মাটিখিনি উপযোগী আৰু তাত শ্ৰমিকৰ সংখ্যাও মানে শ্ৰমিকৰ অভাৱ নহয় গতিকে তাত শাক পাচলিতে বেছি গুৰুত্ব দিয়া হয় চাহ খেতিতকৈ বেছি গুৰুত্ব শাক পাচলিতে দিয়া হয় আপাৰ আসামত শাক পাচলি কৰা আৰু তাৰ অসুবিধা কি হয় যে ইয়াত শ্ৰমিকৰ ক্ষেত্ৰত অকণ অসুবিধা হয় কাৰণ ইয়াত সস্তীয়া শ্ৰমিক পাবলৈ দিগদাৰ কিন্তু ইয়াত মানে চাহ সম্প্ৰদায়ৰ লোক যিহেতু বহুত বাস কৰে আপাৰ আসামত গতিকে সিহঁতে অভিজ্ঞ আৰু সেয়েহে তেওঁলোকে কি কৰে চাহ গছত অতি মনোনিৱেশ কৰে আৰু ইয়াত উৎপাদনো ভাল হয়